সুপ্ৰভাত বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম। আজি ৩ আহিন শুক্ৰবাৰ ২০ ছেপ্টেম্বৰ। সূৰ্যোদয় ঘণ্টা 5:12:47, সূৰ্যাস্ত ঘণ্টা 5:15:10। তিথি কৃষ্ণা তৃতীয়া, ৰাতি ঘণ্টা 9:15:42। নক্ষত্ৰ ৰেৱতী, পুৱা ঘণ্টা 5:15:06। তাৰপিছত অশ্বিনী নক্ষত্ৰ, ৰাতি ঘণ্টা 2:42:54। যোগ ধ্ৰুৱ, দিনৰ ঘণ্টা 3:18:42। কৰণ বনিশ। শিশু জন্মত মীন ৰাশি বিপ্ৰবৰ্ণ, সূতাসন যোগ, দেৱগণ, হাতীৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। পুৱা ঘণ্টা 5:15:06 যোৱাত মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মাহেন্দ্ৰ যোগ, ঘোঁৰাৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। ৰাতি ঘণ্টা 2:42:54 যোৱাত নৰগণ, হাতীৰ অস্থি, বিংশোত্তৰী শুক্ৰৰ দশা। আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ। মৰণত দোষ নাই। যাত্ৰা শুভ, পশ্চিমে নাই। পুৱা ঘণ্টা 5:15:06 যোৱাত ঈশান কোণতো নাই। ৰাতি ঘণ্টা 9:15:42 যোৱাত তীৰ্থামিত যোগ, মাত্ৰ পশ্চিম দক্ষিণে নাই। শুভ কৰ্ম দিনৰ ঘণ্টা 10:53:03 যোৱাৰ ভিতৰত জাতকৰ্ম নামাকৰণ, দীক্ষা, নতুন কাপোৰ লোৱা, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তিস্তয়ন, হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, ঋণদান গ্ৰহণ, শিল্পা কৰ্মাৰম্ভ, দোকান, নাট্যাৰম্ভ, ঔষধকৰণ আৰু সেৱন। নিষিদ্ধ পটল, ৰাতি ঘণ্টা 9:15:42 যোৱাত মূলা। প্ৰিয় বন্ধু বান্ধৱীসকল, স্বস্তিক নাৰায়ণা চেনেলটি যোগেদি অতি চমুকৈ যোৱা ৰাশিফলসমূহৰ পৰা যদি আপোনাৰ বাবে সফল হৈছে তেন্তে স্বস্তিক নাৰায়ণা চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আমি আজিৰ ৰাশিফললৈ। মেঘ ৰাশি প্ৰাপ্তি যোগ, বৃষ ৰাশি ব্যৱসায়ত লাভ, মিথুন ৰাশি আঘাত প্ৰাপ্তি, কৰ্কট ৰাশি শিল্পকৰ্মত লাভ, সিংহ ৰাশি মিথ্যা প্ৰবাদ, কন্যা ৰাশি অৰ্থাগমৰ ভয়, তুলা ৰাশি আশাৰ সঞ্চাৰ, বৃশ্চিক ৰাশি অৱসান ক্লান্তি, ধনু ৰাশি অৰ্থপ্ৰাপ্তি, মকৰ ৰাশি পাৰিবাৰিক শুভ, কুম্ভ ৰাশি শিৰপীড়া আৰু মীন ৰাশি শুভ সংবাদ প্ৰাপ্তি। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আমি দৈনিক দি অহা আজিৰ সমাধান দুটিলৈ। আজিৰ প্ৰথম সমাধানটি হৈছে আৰুচিৰ দৰৱ। হোলেং টেঙাৰ ৰস, মধু, সন্ধ্যক্লোণ সকলো মিহলাই লৈ 40 মিনিটমান মুখত লৈ থাকিব আৰু টেঙা আঙুৰৰ ৰস খাব। অতি সোনকালে ভাল পাব। সমাধান 2, অৰ্শ ৰোগৰ দৰৱ। বনৰীয়া ঊল বা ঘৰুৱা ঊলকচু ওপৰত মাটিৰে লেপ দি পুৰিব ভালকৈ আৰু তাতে খাটি সৰিয়হৰ তেল আৰু কমকৈ নিমখ দি খাব। ভাল হ'ব। সপ্তাহত 3 দিনমানকৈ 3 সপ্তাহ ব্যৱহাৰ কৰিব। ভাল হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।